Assalamu alaikum wa rahmatullahi wa barakatuh. আজি শুক্ৰবাৰ 2021 ইংৰাজী চনৰ 11 জুন 1442 হিজৰী চনৰ শাৱাল মাহৰ 29 তাৰিখ 1943 শকাব্দৰ জেঠ মাহৰ 27 তাৰিখ বাইহাকিত বৰ্ণিত আছে হযৰত আবুজাৰ ৰাদিয়াল্লাহু তাআলা আনহু কৈছে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ খিদমতত উপস্থিত হলো আৰু আৰজ কৰিলো ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মোক ওসিয়ত কৰক। তেখেত সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰিলে বেছি সময় চুপ থাকিবা, অপ্ৰয়োজনীয় কোনো কথা যেন নহয়, ইয়ে শয়তানক দূৰ কৰে আৰু দিনৰ কামত সাহায্যকাৰী হয়। আবুজাৰ ৰাদিয়াল্লাহু তাআলা আনহু কৈছে মই আকৌ আৰজ কৰিলোঁ মোক আৰু উপদেশ দিয়ক। তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে অতিৰিক্ত হাঁহিৰ পৰা বাচি থাকিবা, কিয়নো এই অভ্যাসে অন্তৰক মুৰ্দা বনাই দিয়ে আৰু চেহেৰাৰ নূৰক খতম কৰি দিয়ে।